আহি মোক লৈ যাবি নহলে নাই নাই খুৰা মই আপোনাক আকৌ নিবহি ন আপুনি বেলেগ কিবা ব্যৱস্থা কৰিয়ে যাব মোৰ বেলেগ কাম এটা আছে হ'ব দে নহলে যা মই নিজে কিবা এটা কৰি যাম ঐ থানুকাই সময়টো চাচোন এটা তোক 10টা বজাত আহিব কৈছিলো এতিয়া কিমান সময় হ'ল তই চাচোন বাৰু তই এনেকে বিয়া পাতিম বুলি ভাবিছ হে সময়মতে আহিছিলো এই ভতিজাটো বাইকখনৰ মাজতে কি হয় জানো ষ্টাৰ্ট নোহোৱা হৈ থাকিলে নহয় ঠেলি ঠেলি যেনে ষ্টাৰ্ট কৰি আহিছো ঐ বোপাৰাম এনেই মই ঠিকে থাকে আছেনে বৰ বেছি বুঢ়া যেন দেখাইছে নি আকৌ এই নাই ঠিকে আছ বই এতিয়া মানুহজনী ৰাতিপুৱাৰ পৰা কাম বন কৰি আজৰি হ'ব পৰা নাই আৰু তই এতিয়ালৈকে গাটো ধুই আজৰি হ'ব পৰা নাই যা এতিয়া যাচোন তই গাটো ধুগে সোনকালে বোপাৰামে আজি আকৌ ল'ৰা আনিম বুলি কৈছিল নহয় চাবলৈ গা পা ধুই পিনি আজৰি হৈ থাকে যা ধুনীয়াকৈ কিনো ল'ৰা ছোৱালীবিলাক দেখুৱাই থাকে কেনেকৈ ওলাম বাৰু মোৰ হ'লে বৰ লাজ লাগে দেই মন মই এইবোৰ কৰিবলৈ মই আজি ক'ৰবালৈ যামগৈ এতিয়া তই নিজৰ ঘৰত ওলাবলৈ লাজ কৰিব লাগে নি আকৌ ইজনী যা যা মই কিন্তু চাহ তাহ দিব নোৱাৰো মোৰ লাজ লাগে বৰ লাজডাল লাগিল তাইও মই সেই চাহখিনি কৰিয়ে দিম তই মাত্ৰ দিবগৈহে লাগে অ' বৌ আছেনে ৰিমজিম আছানে ঘৰত খা বাপেকে আলহী আহি পালেহি যা যা বয়সটো অকণমান কমাই দিম তইও হয় ভয় দিবি নহ'লে ইয়াৰ আগবাৰ কি হৈছিল তই জানই নহয় সেইবোৰ তই চিন্তা নকৰিবি খালি তই মানুহটো অলপ ফিটিংকে থাক তোৰ চেহেৰাটো চাই যাতে বয়সটো ধৰিব নোৱাৰে আৰুনো কেনেকৈ থাকোঁ চাচোন মোক দেখি লাগিছে নাই বাৰু 27 বছৰীয়া ল'ৰা নিচিনা হ'লেও থানুকাই ইমান বেছি কমাই নিদিবি গৃহস্থ শুনিবলগীয়া তোক কুকুৰ খেদা দিব এইটো অমংগলীয়া কথাবোৰ কি হ'ল আকৌ সোমাব পোৱাই নাই ঘৰত তোক মই ধেমালিহে কৰিছোঁ হ'ব বাৰু আহচোন ভিতৰলৈকে যাওঁ আজি কি হ'ব ভগৱানেহে জানে যি হয় হ'ব আৰু গা পা ধুই ধুনীয়াকৈ চাদৰ মেখেলা এযোৰকে পিন্ধোগে ভোলালেহে বেয়া লাগিছে বেচেৰাটো ভোলা বেয়া আছে নাপাবা ভাগ্যত যি আছে সেয়াই হ'ব বোপাৰামে কালি কলি কোনোবা ল'ৰাই চাবলৈ আহিব মই আকৌ ল'ৰা আহিব বুলি ভাবিছিলোঁ বাপেক আহিব বুলি তই মোক কোৱা নাছিলি নহয় আগতে কথাষাৰ ক'ব নোৱাৰিলি নহয় বৌ আপোনাৰ ভুল হৈছে এখেতক দেখি কিবা এই ল'ৰাৰ বাপেক যেন লাগিছে নি ল'ৰাৰ দেউতাক নহয় নি মই আকৌ ধৰিব পৰা নাই নহয় ঘপককৈ কথাষাৰ কৈ পালোঁ কোন হয়নো চিনি পোৱা নাই নহয় চিনাকি কৰাই দে আকৌ বৌ ৰিমজিমক চাবলৈ অহা ল'ৰাজন এখেতেই মই নমস্কাৰ নমস্কাৰ বোপাৰাম কি কৈছ তই এইবোৰ কথা হে ইমান ডাঙৰ মানুহটোক তই ৰিমজিমক দেখাবলৈ আনিছ ৰিমজিম তই কিমান সৰু দেখিছ নাই তোৰ আগতে ডাঙৰ হৈছে ছোৱালীজনী তোৰ নিজৰ ছোৱালী নিচিনা নহয়নে তই ইমান বয়সস্থ মানুহ এটা লৈ আহিছ যে দেখুৱাবৰ কাৰণে নাই আপুনি ভুল বুজিছে মোৰ ইমান বয়স হোৱা নাইতো দেখাত অকণমান বয়সস্থ যেন লাগে কিন্তু ইমান বয়স নাই হোৱা ৰ'বহে আপোনাক দেখোঁতে মই ধৰিব পাৰিছোঁ কিমান বয়সস্থ আকৌ মোক মিছা কথা কৈছে চা আপুনি নিজৰ বয়সৰ পৰা ছোৱালী এজনী চাব পৰা নাই নে ইমান ফুল কোমলীয়া ছোৱালীজনী আপুনি দেখিও সেই ছোৱালীজনীক চাব লাগিছে লাজ লগা নাই আপোনাৰ বৌ আপুনিনো কি কথাবোৰ কৈছে আপুনি ভবাৰ নিচিনাকৈ ইমান বয়স হোৱা নাই এখেতৰ হেৰি কৈছে ৰিমজিমক মাতকচোন ৰিমজিমক আকৌ কিয় মাতিব লাগে ইমান বয়সস্থ মানুহজন তই দেখুৱাইছ সি আহি পিনে কাইলৈ পৰহিলৈ ভগৱানে নকৰক কিবা এটা যদি হৈ যায় এই ৰিমজিমৰ দায়িত্ব কোনে ল'ব তই ল'বিনে তেনেকুৱা কথা নক'বচোন বিয়াই পাতিব পৰা নাই মুখত কি অমংগলীয়া কথা কয় মই কথাষাৰে কৈছোঁ এই আলহী আহিছে নতুন আলহী নহা আলহী হেৰি কৈছিলে বহক মই চাহ অকণ মই বনাই আনোগৈ ৰিমজিম নাহে থানুকাই ইমান সোনকালে তই হাৰ নামানিবি আৰু কি পৃথিৱীত ছোৱালীৰ আকাল পৰিছেনে ভোলা তোলৈহে মোক কিন্তু খং উঠিছে এই ঘৰৰ ভিতৰলৈ সোমোৱাৰ আগতে অমংগলীয়া কথাষাৰ তই ক'লি নহয় এতিয়া মানে মোৰ কাৰণেহে হ'ল তই চাদৰ মেখেলা সলকা মই আকৌ কেলৈ চাদৰ মেখেলা সলকাম এবাৰ ক'ব পিন এবাৰ ক'ব খোল মইচোন দৰা দেখায়ে নাই তই দৰা চাবগৈ নালাগে যি কৈছোঁ তাকে কৰ খোল বুলিয়ে ইমান বয়সস্থ মানুহটোলৈ দিব নোৱাৰি নহয় তাৰ মানে মাৰ পচন্দ নহ'ল কথাটো মই এতিয়াই ভোলাক জনাই দিওঁ নহ'লে বেচেৰাটো চিন্তা কৰি আছে বন্ধু বান্ধৱীসকল এইকেইদিনতে ভোলাক আমাৰ ঘৰলৈ মাতিম বুলি ভাবিছোঁ মানে ভোলা আৰু মোৰ সম্পৰ্কটোৰ কথা মাক জনাওঁ বুলি ভাবিছোঁ আপোনালোকে বাৰু কি কয়